हेलो गाइस আপোনালোকক মোৰ চেনেল অদ্ভুত পৃথিৱীলৈ স্বাগতম জনাইছো। হাই গাইস আমি আজি যে গৰাকী ছোৱালীৰ বিষয়ে কথা পাতিব আহিছো টিকটকত সেই গৰাকী ছোৱালীয়ে এতিয়ালৈকে 177,000ৰো অধিক ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হৈছে আৰু সেই গৰাকী ছোৱালীয়ে নিজৰ নামত একাউণ্টটো খোলা নাই, নিজৰ ককায়েকৰ নামত চাগৈ খুলি থৈছে একাউণ্টটো। বহুত ধুনীয়া ছোৱালীজনী, সকলোৱে চাওক তেখেতৰ ভিডিঅ'বোৰ। মই এই একাউণ্ট যেতিয়া চালো তেতিয়া মই ফিদা হৈ গৈছো। ফাৰ্ষ্টত দুটামান ভিডিঅ' চাইছো, মই পাগল হৈ গৈছো। এগৰাকী মোৰ এতিয়া ক্লাছে হৈ পৰিছে বৰ্তমান। তাকে ৰ'ব চাওক গাইছ, আমি ছোৱালীজনীৰ প্ৰফাইলটো চেক কৰো। শুন মইনা শুন চেঙে ৰৈ নৰৈ তোকে চাই থাকোঁ যেন বিয়া নলে তোৰে মহল লগাই দিম কিবা যেন। আজিও মালটো অলপ চেক্সি নে? এই কিন্তু পতামি মই চিয়ৰ আৰু চিয়ৰ। স্ক্ৰল ডাউন কৰিলো, তাৰপাছত আকৌ এটা চাওঁ আহক। অনার কারণে লাগে মুখ বিয়ার বাবে আই সেনে জরি তই দিয়া মুখ হাততে খুয়া। মায়ে মোক কৈ আছে তই এজনী ছোৱালী চা, মই বুঢ়ী হলো নহয় এতিয়া। আজি মই মাক কম, মা মই বোৱাৰী পাই গলো। টিকটক এপছটো মই ডাউনলোড কৰিয়েই যেতিয়া দেখিলো ছোৱালীবোৰ, তাৰ মাজতে মই এই ছোৱালীজনীক বাছি লৈছো বুলি আজি মাক মই কম। আজি কথাটো পাতিবই লাগিব, কাৰণ মা বুঢ়ী হৈ আহিছে আৰু কোনেনো চাব মাক। গাইছ আৰু চাওঁ আহক আগলৈ কি হয়। मंत्री जिना बिजी तो रहना है, बिजी तो रहना है। মাক কলোৱে আৰু আজি এইটো চাগে ককায়েক দেই, দেখিবলৈ অকমান একেই ন, চকু টকুবোৰ অকমান। মানে কি এইটো, মানে কি? মই যেতিয়া চাই গলো ল'ৰা নে ছোৱালী ধৰিব পৰা নাছিলো। তাৰ পাছতে মন কৰিলো ই প্ৰত্যেকটো ভিডিঅ'তে এনেকে লিখি দিয়ে, I am a boy, check my profile। মানে ইমান দেৰি মই ল'ৰাৰ প্ৰেমত ঠগকৈ আছিলো। সেইকাৰণে আমাৰ অসমৰ ল'ৰাবোৰে টিকটক বোলা বস্তুটো অলপ বেয়া পাই থাকে, কিন্তু তাৰে কিছুমান এনেকুৱা প্ৰজাতিৰ কাৰণেই টিকটকটোৰ বদনাম হৈ আহিছে আজিলৈকে। চালা চুতুৰ খাই তই কেলা ল'ৰা হৈ ছোৱালীৰ কেলা ড্ৰেছ পিন্ধি পেলাই ব্ৰা পেণ্টটো পিন্ধি চুট মাৰি টিকটক বনাও, আৰু টিকটকত ভাল যিবোৰে কণ্টেণ্ট বনাই সিহঁতকো কেলা গে বুলি কয়। কুকুৰৰ পোৱালি ভাত কেলা, তহঁতৰ নিচিনা মানুহক যে কেলা উল্টাই কৰি পেলাই কেলা, গম পাৱ নে কি কৰিব লাগে? কাটি দিব লাগে কেলা তহঁতৰ যি যি বস্তু আছে। ক্লাছিকেল ডান্স বনাই পেলাই ভিডিঅ' বনাব পাৰিলে হয়, কিন্তু নবনাই। গাইছ মই বাকীখিনি আপোনালোকৰ হাতত সদায় গতাই আহিছো, আজিও গতাই দিছো। আৰু বাকী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু ভাল লাগিলে লাইক কৰি দিব। থেংক ইউ, ধন্যবাদ।